নমস্কাৰ, মই স্মৃতিৰেখা বৰাই আপোনালোকলৈ আজি অতি সহজ উপায়েৰে কেনেদৰে তিলপিঠা বনাব পাৰি তাকে লৈ আহিছোঁ। তিলপিঠা বনাবলৈ আপুনি প্ৰথমে বৰা চাউল 1 কেজি তিয়াই লওক। মিক্সিত খুন্দিবৰ বাবে 5 ঘণ্টা তিয়াওক আৰু ঢেঁকীত খুন্দিবলৈ বাবে 2 ঘণ্টা তিয়ালে হ'ব। এতিয়া এইখিনি আপুনি খুন্দি গুড়াখিনি ৰেডি কৰক। তাৰপিছত তিলৰ আৰু গুড়ৰ পুৰ দিবৰ বাবে তিলখিনি ভাজি লৈ গুড়ি কৰি গুড়ৰ লগত মিলাওক, নতুবা নাৰিকলৰ পুৰ দিবৰ বাবে নাৰিকলৰ গুড়ি আৰু চেনিৰ গুড়ি ভালদৰে ভাজি লৈ মিলাওক। এতিয়া ভিডিঅ'টো দেখাৰ দৰে চাকনিৰ সহায়ত টাৱা এখনত পিঠাগুড়ি দি তাৰ মাজত আপুনি পুৰ দি পিঠাটো বনাওক। ভিডিঅ'টো চাই কেনে পালে জনাব। ধন্যবাদ।